কিবা এটা চাগে মই ভাল কাম কৰিছিলোঁ, সেইবাবে আজি এনেকুৱা এটুকুৰি ঠাই মই দেখিব পালোঁ। মোৰ ভাগ্যত হ'ল, পুণ্যৰ ফলত মই আজি এনেকুৱা এটুকুৰি ঠাই দেখিব পালোঁ। নমস্কাৰ, মই লক্ষীমণি দাস। মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভাল। বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ। এয়া আমি আহিছোঁ আজি জুবিন মন্দিৰত, আৰু ঘৰৰ আশে পাশে যিসকল খুৰী বৰমা আছে, বাইদেউ আছে, তেওঁলোকৰ লগত একগোট হৈ পেলাই আমি মেজিক এখনত ভাড়া কৰি আহিছোঁ। কিয়নো মোৰ হাজবেণ্ড যিহেতু নাথাকে, মোৰ ভিডিঅ' যিসকলে চাই থাকে প্ৰত্যেকেই জানে চাগে, আৰু মই কেনেকৈ যাওঁ সেইখিনি ঠাইলৈ, কাৰণ অকলে যোৱাটো অসম্ভৱ, কাৰোবাৰ লগতে যাব লাগিব। আৰু তাতে আজি দেওবাৰ, সেইবাবে যেতিয়া ওচৰৰ মানুহখিনিয়ে মোক যেতিয়া ক'লে যাবানে বুলি, মই একদম মানে উৰু উৰু পখিলাৰ দৰে মানে আহিব ল'লোঁ, আৰু তেওঁলোকৰ লগতে আহিছোঁ একেলগে। ইমান ভাল লাগিছে নহয়। এয়া চাওকচোন, চাকিটো চাওক, কেনেকুৱা চাকি জ্বলিছে, বাপৰে, মানে আচৰিত লাগিছে। আৰু এনেকুৱা এটুকুৰি ঠাই মানে পুণ্যৰ ফলতহে দেখিবলৈ পায়। আগত মানুহ, বা এতিয়াও আছে মানুহ, যেতিয়া শ্মশানত যায়, শ্মশানৰ পৰা আহি গা পা ধুই সেইখিনি কাপোৰ চেঞ্জ কৰি বেলেগ এটুকুৰি কাপোৰ পিন্ধে। কিন্তু এয়া শ্মশানত আমি চাকি বন্তি জ্বলাব গৈছোঁ, আৰু আমি গা ধুই গৈছোঁ। চাওক, শ্মশানৰ পৰা যিসকল আহি গা ধুই, আমি আকৌ শ্মশানত গৈছোঁ গা পা ধুই পবিত্ৰ হৈ, ধুনীয়া চাদৰ মেখেলা, অসমীয়া সাজপাৰ পিন্ধি ধুনীয়াকৈ আমি তেওঁক চাকি বন্তি দিব গৈছোঁ। আৰু গৈ এইফালে গ'লোঁ, যোৱাৰ পাছত এয়া নাহৰ পুলি কিমান থৈ দিছে, আৰু কিমান যেন গামোচা মানুহে মৰমৰ দিছে, সেইবোৰ চব লৈ গৈছে। আৰু মই এইখিনি ঠাই পাওঁতে মোৰ বুকুখন কঁপি গৈছেগৈ। মই তেওঁক কেনেকৈ মানে নাজানো, আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। অলপমান মূৰটো থৈ, অলপমান চকু পানী ওলাই গৈছে নিজে নিজে। মই কান্দিম বুলি কান্দা নাছিলোঁ, নিজে নিজে মোৰ চকু পানীখিনি ওলাই গৈছে। আৰু এই দাদাক মানে দৰ্শন কৰি নিজকে মানে সৌভাগ্য যেন অনুভৱ কৰিছোঁ। মই ভগৱানক দৰ্শন কৰিছোঁ। আৰু এনেদৰে চকু পানী মুচি মুচি সেইখিনি ঠাইৰ পৰা আঁতৰত আহিলোঁ। আৰু তাত খালী জয় জুবিন দা, জয় জুবিন দাই এটা নামৰ ধ্বনি ওলাইছে, য'ত পদ নাই, অকল নামটোৱে জয় জুবিন দা। সেই নামৰ ধ্বনিত গোটেই পৰিৱেশটো ইমান ধুনীয়া কৰি ৰাখিছে ন, মই আপোনালোকক বুজাব নোৱাৰোঁ। আপোনালোকেও যদি কোনোবা দিনা যাব বিচাৰে, যাবচোন। ইমান ধুনীয়া এটুকুৰি ঠাই, যাবলৈ ভাগ্য লাগিব। আৰু এইখিনি ঠাইত আহি পালোঁহি এতিয়া আকৌ, মানে ঠায়ে ঠায়ে আছে অলপ অলপমান দেখাবলৈ মানে বস্তু। আৰু এইখিনি চাওক, ইমান ধুনীয়াকৈ তেওঁলোকক যিসকল অনুৰাগীয়ে দিয়া গিফ্টসমূহ ইয়াতে আছে। এইখিনি ঠাইত বেলেগকৈ ৰাখিছে, আৰু ইয়াতে অকণমান সময় থাকিলোঁ। আৰু এইফালে আছে নামৰ ধ্বনিৰ এটা বেলেগ ঠাইত লগাই দিছে। এয়া চাওকচোন, অকল জয় জুবিন দা, জয় জুবিন দা নাম, জয় জুবিন দা, জয় জুবিন দা, বেলেগ একো নাম নাই। আৰু সেই নামৰ ধ্বনিৰ ওচৰত অলপ সময় থাকিলোঁ। তাৰ পৰা আহিলোঁ য'ত দাদা মানে এতিয়া শুই আছে, আৰু সেই ঠাইখিনিত আহিছোঁ। চাওক, মানে কৈছোঁ নহয় আপোনাক, কি ক'ম, বুকুখন বিষাই গৈছে। বহুত বহুত মানে মিছ কৰিছোঁ দাদাক, আৰু বিশ্বাসেই হোৱা নাই দাদা যেন আমাৰ ওচৰত নাই। এইখিনি জেগা পাওঁতে বহুত মানে দুখ লাগিছে, জানেনে। মই ভাষাৰে বুজাব নোৱাৰোঁ। মানে ইমান এটা ধুনীয়া ঠাই নহয়, কৈছোঁ নহয়, পৃথিৱীত চাগে এনেকুৱা এটুকুৰি পুণ্যভূমি, পুণ্য ঠাই চাগে ক'তো নোলাব। চাওক, ইমান ধুনীয়াকৈ আকৌ নতুনকৈ কিবা বনাই আছে, আৰু সেইখিনি ঠাইৰ পৰা ওলাই আকৌ এইখিনি ঠাইত আহিলোঁ। এইখিনি ঠাইত এনেদৰে ছাতিটোৰ তলত গামোচা দি থৈছে। মানে সেই ঠাইখিনিত মই যে আকৌ এবাৰ যাম এনেকুৱা লাগিছে। তাৰ পৰা ওলাই যিহেতু মই সকলোৰে লগত গৈছিলোঁ, তেওঁলোকৰ দেৰি হৈছে কাৰণে আমি এঘণ্টামান থাকি আকৌ ঘৰলৈ উভতি আহিলোঁ। আকৌ প্ৰতিশ্ৰুতি দিছোঁ, দাদা আপোনাক মানুহজন আহিলে আকৌ যাম আপোনাক চাবলৈ।